সময়খিনি হাবি জংঘল থকা সময়খিনি তেখেতে কোনো বস্ত্ৰ পৰিধান নকৰে আৰু কলপাতকে আজি শদিয়ালৈ গৈ আছোঁ আৰু শদিয়াৰ নামটোৰ তাৎপৰ্য আছে শদিয়া এটি দিয়া তালাপ পালোঁ তিনিচুকীয়া জিলাৰ তালাপ আৰু এইফালে গ'লে ঢলা আছে ঢলা শদিয়া আছে এইফালে অলপ দূৰ আগত আছে ঢলা শদিয়া আৰু এইখন হ'ল তালাপ টাউন এইখন আৰু ইয়াতে আমি পাম শদিয়া এইফালে আছে ঢলা এইফালে আছে শদিয়া আৰু কোন প্ৰথমবাৰ এই শদিয়ালৈ আহিছোঁ কোন প্ৰথমবাৰ ফাৰ্ষ্ট টাইম আৰু অসমৰ বাকীকেইটা কৰ্ণাৰ গৈছোঁ আৰু এয়া আছোঁ ভাৰতৰ দীৰ্ঘতম দলং ডক্টৰ ভূপেন হাজৰিকা সেতুৰ ওপৰত চাওক কি ধুনীয়া শদিয়া নামৰ উৎপত্তি জনামতে পৰাক্ৰমী চুতীয়া ৰজা ৰতনধ্বজ পালৰ ৰাজপুত্ৰ শিক্ষা গ্ৰহণৰ বাবে গৌড় দেশলৈ গৈছিল গৌড়ৰাজ কেশৱ সেনৰ অধীনত থাকি শিক্ষা লৈ থকা অৱস্থাতেই দুৰ্ভাগ্যবশতঃ চুতীয়া ৰাজকুমাৰৰ মৃত্যু হয় আৰু শটো সেই গৌড় দেশৰ পৰা কুন্দিল নগৰলৈ পঠিয়াই দিছিল আৰু সেই শটোৰ পৰাই শদিয়া নামটো উৎপত্তি হয় বুলি বহুতে কয় শদিয়াৰ বিহুবিলাকৰ আছে বহুত তাৎপৰ্য বহুত নুশুনা নজনা কথা আহকচোন জানো শদিয়াৰ বিহুৰ বিষয়ে কিবা এটা শুনিছিলোঁ নীতি নিয়ম হেক বিহুটো ইয়াত কুকুৰামৰা বুলি গাঁও এখন আছে কুকুৰামৰা চাপাঘৰৰ পৰা প্ৰায় 10-12 কিলোমিটাৰমান হ'ব তাতে মানে বহুৱা ওলাই তাতে মানে বিহুটো তাতে উৰুৱায় গোটেই শদিয়াৰ বিহু তাত উৰুৱাৰ পিছত মানে শদিয়াৰ বিহু শেষ আৰু তাৰ মানুহজনে কিবা বাহিৰত থাকে বুলি নীতি নিয়ম কৰি নীতি নিয়ম কৰি যিজনে মানে এতিয়া বহুৱা যিজনে হ'ব বহুৱা ধৰক 2জন বা 3জন বহুৱা থাকে এই বহুৱাবিলাক মানে 1 মাহলৈকে জংঘলত থাকিব লাগে একো নোখোৱাকে গাত কোনো বস্ত্ৰ পৰিধান নকৰে আচ্ছা অকল কলপাতৰ বস্ত্ৰ মানে পৰিধান কৰে আৰু তেখেতলোকে অসমীয়া যিটো সাজ বুলি কয় আমাৰ ইয়াত আহোমে বনায় সেইটোৱে অকল মানে খাই থাকে মানে এইকেইদিন সেইটোতো কোনোবাইতো যোগান ধৰিব লাগিব সেইটো গাঁৱৰ ৰাইজে যোগান ধৰে আৰু কাক কৰিব লাগিব প্ৰতি ঘৰতে মানে এটা ল'ৰা মানে প্ৰতি ঘৰতে মানে প্ৰতিবাৰ মানে বহুৱাৰ কাৰণে মানে হেৰি কৰে আৰু গাঁৱৰ কিমান দিন থাকে সেইটো 1 মাহ মানে 1 মাহ হ'লে বিহু কেইদিন এই জংঘলত থাকি তাৰপৰা আৰু বিহু উৰুৱা দিনাখনৰ পৰা সেই বহুৱা তাত ওলাব তাত কিবা কিবি বিহু নৃত্য কৰিব বিহু প্ৰদৰ্শন কৰিব গোটেই ৰাইজ যাব গোটেই শদিয়াৰ তাতে বিহুটো কুকুৰামৰা জেগাটোৰ নাম হয় এটা শদিয়াৰ মানে শেষ বিহুখন হ'ল কুকুৰামৰা বিহু আৰু কুকুৰামৰা বিহুটোৰ শেষ হোৱাৰ আগতে কিছু নীতি নিয়ম আছে এজন বহুৱা থাকে বহুৱাজনে হাবি জংঘলত থাকে আৰু শেষৰ দিনাখন তেওঁ ওলাই আহে আৰু কোনো বস্ত্ৰ পৰিধান নকৰে বৰ আচৰিত ধৰণৰ কথা বহুত জানিব লগা কথা বহুত কথা আছে এই শদিয়াখনত আৰু বহুতো কথা গম পালোঁ আৰু ভালে লাগিল খুব ভাল লাগিল আৰু এনেধৰণৰ কথাবিলাক জানিবৰ কাৰণে আহিব লাগিব শদিয়ালৈ আপোনালোকো আহক আৰু শদিয়াৰ এই কথাবোৰ আপোনালোকে জানিব পাৰে এই শদিয়াত ইমান এনেকুৱা ধৰণৰ কথা সোমাই আছে কাষৰীয়া ঠাইবিলাকৰ মানুহেও নাজানে আৰু মই আজি আহি ইয়াতে শদিয়াখনৰ বিষয়ে বহুখিনি কথা গম পালোঁ আৰু কিছুমান ইয়াৰ নীতি নিয়ম খুবেই বেলেগ ধৰণৰ খুবেই পৃথক যিবোৰ অন্য মানুহে নকৰে আৰু নাজানে আৰু এনেকুৱা এটা লোকবিশ্বাস অনুসৰি পূৰ্বৰে পৰা চলি আছে আজিও চলি আছে আৰু সেই ধাৰাটো এতিয়া অব্যাহত আছে আৰু চাওক ইয়াতে শেষৰ এখন বিহু হয় সেই বিহুখন হ'ল কুকুৰামৰা বিহু হটফুল বুলি বস্তু এটা আছে যে এই হটফুল বুলি কোনো বস্তু নাই দেই এইটো হটমূল এইটো এটা হৈ গ'ল মানুহৰ ইয়াৰ যিখিনি ব্যৱহাৰ পাতি আচাৰ ব্যৱহাৰ সেইটোৱে হৈ গ'ল হটমূল শদিয়া এইটো হটফুল বুলি এইটো ভূপেন হাজৰিকাই গাইছিলে ভূপেন হাজৰিকাৰ জন্মস্থান আৰু ভূপেন হাজৰিকাৰ এই অৰুণাচলতো কিছুমান স্তম্ভ আছে তেখেতৰ মানে ভাল পোৱা মানুহ তেখেতৰ হেৰি কৰি থৈছে এই শান্তিপুৰ গ'লো যে শান্তিপুৰতে তেখেতৰ ঘৰ আছিলে ভূপেন হাজৰিকাৰ জন্মস্থান শান্তিপুৰতে শান্তিপুৰ হয় আৰু এনেধৰণৰ বহু কথা জানিবৰ কাৰণে আপোনালোক আহিব লাগিব আৰু গম পালোঁ যিটো শেষৰখন বিহু হয় বিহুখন শেষ হোৱাৰ আগতে এজন বিহুত বহুৱা লাগে আৰু সেই বহুৱাজনে মানে কেইদিনমান এজন নহয় 2জন 3জন থাকে সেইটো মানে বিচাৰ কৰি দিয়ে সেইটো ৰাইজে বিচাৰ কৰি দিয়ে কোন বহুৱা হ'ব সেই বহুৱাজনে বহুখিনি কঠোৰ নীতি নিয়মৰ পালন কৰি তেখেতে সেই সময়খিনি হাবি জংঘলৰ মাজত পাৰ কৰিব লাগিব আৰু সেইখিনি সময়ত তেওঁলোকৰ এটা নিজস্ব প্ৰত্যেকৰ জনগোষ্ঠীয় কিছুমান পানীয় আছে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ এটা নিজস্ব এটা পানীয় আছে আৰু তেওঁলোকৰ সেইটো পৰম্পৰাগত আৰু সেই পানীয়বিধ গ্ৰহণ কৰিয়েই তেওঁ হাবি জংঘলত থাকিব লাগিব আৰু শেষৰ দিনাখন ওলাই অহাৰ পিছত শেষৰ বিহু হ'ব কুকুৰামৰাত এটা খুবেই এটা আচৰিত ধৰণৰ কথা আৰু সেই জংঘলত থকা সময়খিনি হাবি জংঘলত থকা সময়খিনি তেখেতে কোনো বস্ত্ৰ পৰিধান নকৰে আৰু
কলপাতকে বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি তেখেতে সেইখিনি কঠোৰ পৰিশ্ৰমেৰে কঠোৰ ত্যাগেৰে তেখেতে সময় পাৰ কৰিব লাগিব আৰু সেইখিনি সময়ত গাঁৱৰ কিছুমান ল'ৰা বাছি দিয়া হয় প্ৰত্যেকে এদিন এদিন গৈ জংঘলত সেই সাজ পানীবিধ আগবঢ়াই আহে আৰু সেই সাজ পানীয়বিধ গ্ৰহণ কৰিয়ে তেখেতে সেইকেইটা দিন পাৰ কৰিব লাগিব মানে কিবা এটা কঠোৰ এটা পৰীক্ষাৰ এটা মানুহৰ জীৱনৰ লগত আমাৰ কিমানখিনি কথা সোমাই আছে আৰু জনবিশ্বাস ইয়াতে আছে এইবোৰ সকলো ঠাইতে বেলেগ বেলেগ জনবিশ্বাস আছে আৰু ইয়াত এনেকুৱা ধৰণৰ জনবিশ্বাস আৰু দেউৰী সমাজৰ বিভিন্ন কথা আজি গম পালোঁ ইয়াতে যদি আপোনাক জানিব বিচাৰে আহক এদিন শদিয়ালৈ বহুখিনি কথা আছে যিখিনি আমাৰ ভৱিষ্যত প্ৰজন্মক আমি জনাব লাগিব আমি দি থৈ যাব লাগিব আমি যদি নাজানো আমি কাক জনাম আৰু এই শদিয়াত আছে 4খন জাগ্ৰত শাল তাৰে ভিতৰত হ'ল এখন বুঢ়া বুঢ়ী শাল আৰু বুঢ়া বুঢ়ী শালৰ বিষয়ে কিছু কথা জানিবলৈ আমি দেউৰী সমাজৰ এজন মুখীয়ালৰ ঘৰলৈ আহিছোঁ আহক কথা পাতোঁ চিনাকি হওঁ কিমান ধুনীয়া ইয়াৰ পৰিৱেশ চাওকচোন সেই দেউৰী সমাজৰ এজন মুখীয়ালৰ ঘৰলৈ আহিছোঁ আৰু চাওক ইয়াৰ পৰিৱেশ আৰু বুঢ়া বুঢ়ী শালৰ কাষতে আছে এই দেউৰী ঘৰখন দেউৰী সমাজৰ ঘৰখন চাওক কি ধুনীয়া চাংঘৰ অসমৰ পুৰণি অধিবাসী চুতীয়াসকলৰ পুৰোহিত দেউৰীসকলে কৰি আহিছিল আৰু আজিও এই পৰম্পৰা ধৰি ৰাখিছে এই দেউৰী সমাজে এটা সময়ত শদিয়াখন চুতীয়া ৰাজ্যৰ অধীনত আছিল আৰু আহোমে যেতিয়া চুতীয়াৰ পৰা শাসনভাৰ ল'লে তেতিয়া ইয়াত নৰবলি প্ৰথা বন্ধ কৰি দিয়ে শদিয়াক এসময়ত দ্বিতীয় শ্বিলং হিচাপে নামাকৰণ কৰা হৈছিল এই বুঢ়া বুঢ়ী থানলৈ আহিবলৈ হ'লে শদিয়া সদৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ আহিলে এই বুঢ়া বুঢ়ী শালখন দেখা পাব ঘৰ আৰু ওপৰলৈ উঠি যোৱা এইটো চিৰিৰ ওপৰলৈ এনেকৈ আগবাঢ়ি গৈ আছোঁ আহক ঘৰটোৰ ভিতৰলৈ যাওঁ কিমান ধুনীয়া ইয়াৰ পৰিৱেশ আহি কি ধুনীয়া পৰিৱেশটো আৰু শদিয়াত আহি এটা কথা গম পালোঁ ইয়াৰ বিহুখন পতাৰ আগতে কিছুমান নীতি নিয়ম আছে সেই নীতি নিয়মখিনিৰ বিষয়ে অকণমান জানিব আহিছোঁ হেৰি আমাৰ ইয়াত মানে প্ৰথমতে হ'ল বুঢ়া বুঢ়ী দেওশাল থানখন আছে যে হয় তাতে প্ৰথম বিহুটো হেৰি কৰিব তাৰপিছত তাত পূজা পাতল হ'ব হৈ মেলি তাৰ পৰা আমাৰ কিমানখিনি গাঁও আছে নহয় এই গাঁৱৰ মানুহখিনি তাৰ পৰাই বিহু লৈ যাব হুঁচৰি বিহু ইয়াৰ পৰাই লৈ গুচি যাব মানে গোটেই মানুহখিনি জমা হৈ আহে পূজা পাতল হ'ব হোৱাৰ পিছত শেষত হয় মানে আপোনাৰ যিমানখিনি মানুহ আছে প্ৰত্যেক গাঁৱৰ মানে ঢোল পেঁপা লৈ এনেকৈ পুৰা হেৰি কৰি কিনি বাঁহী গগনা লগাই নাচি বাগি চব বিহু লৈ যায় বহুতখিনি এটা মানে জানিব লগা কথা আমি নাজানো আৰু আহি জানি ভাল লাগিল যে ইয়াত গোটেই যিমান বিহু দল আছে বিহু গাঁও আছে গোটেই গাঁওখনি মানুহে এই মন্দিৰলৈ আহে আৰু পূজা পাঠ আগবঢ়োৱাৰ পিছত ইয়াৰ পৰা মানে বিহুটো লৈ যায় গাঁৱে যায় বিহু উদযাপন কৰে আৰু নীতি নিয়ম আৰু বেলেগ ধৰণৰ কিবা আছে আৰু তেনেকৈতো তাৰপিছতে সেই বিহু হুঁচৰি উৰাই মেলি আকৌ নিজৰ গাঁৱে গাঁৱে ভোজ ভাত খাব সেই তেনেকুৱা হয় আৰু আপোনাৰ নামটো মোৰ লক্ষীৰাম দেউৰী হয় আৰু আপুনি এই মন্দিৰটোৰ শালখনৰ মানে হেৰি নেকি বৰ্তমান পৰিচালনা কৰিছে নেকি পৰিচালনা নাথাকোঁ বাৰু মই হ'লেও মানে গাঁৱৰে হয় কথাখিনি আৰু গাঁওখনিৰ নাম এইখন বুঢ়া বুঢ়ী দেউৰী গাঁও বুঢ়া বুঢ়ী দেউৰী গাঁও হয় এই হ'ল বুঢ়া বুঢ়ী দেউৰী গাঁৱৰ এজন জ্যেষ্ঠ নাগৰিক আৰু বহুখিনি কথা ক'লে আৰু এইখিনি জানিব লগা কথা এই কথাখিনি আমি যদি নাজানো আমাৰ পিছৰ প্ৰজন্মই কেনেকৈ জানিব সেইকাৰণে পিছৰ প্ৰজন্মৰ কাৰণে আমি এইখিনি কথা আমি আগবঢ়াব লাগিব আৰু এইটো পৰিৱেশ এয়া হ'ল বুঢ়া বুঢ়ী দেউৰী গাঁও আৰু খুবেই ভাল লগা সুন্দৰ সেউজীয়া পৰিৱেশ আৰু আজিৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি কথা জানিব লাগে আৰু সেই হেতুকে মই আহিলোঁ এটা ভিডিঅ' কৰি কথাখিনি মই প্ৰচাৰ কৰিম বুলি ধন্যবাদ দাদা এয়া বুঢ়া বুঢ়ী শালৰ সমভাগ চাওক এয়া হ'ল দেউৰী সম্প্ৰদায়ৰ তিৰোতা পুৰুষসকল এই বুঢ়া বুঢ়ী শালৰ বিষয়ে অলপমান কথা জানো ইয়াতে বিহুটোৰ বিষয়ে কিবা এটা শুনিছিলোঁ এই বিহুটো মানে এইখনেই সেইখন শাল যিখনত পূজা মানে বুধবাৰে পূজা হোৱাৰ পাছতে মানে শদিয়াৰ বিহুটো মানে আৰম্ভ হয় এইখনেই শালখন আৰু এটা কথা ইয়াতে আহি খুবেই ভাল লাগিল বা আচৰিত হ'লোঁ যে শদিয়াত যদি বিহু পাতিবলৈ লগা হয় এই থানখনৰ পৰাই এই থানখনত প্ৰথমে পূজা নৈবেদ্য আগবঢ়োৱাৰ পিছতহে বাকী মাঘ বিহুৱেই হওক বা বহাগ বিহুৱেই হওক তেতিয়া ৰাইজে উদযাপন কৰে আৰু এইখন শাল হ'ল বুঢ়া বুঢ়ী শাল এইখন চাবলৈ আহিব লাগিব আপুনি শদিয়ালৈ আৰু শদিয়াৰ কাষতে লাগি আছে এইখন বুঢ়া বুঢ়ী শাল বলকচোন ভিতৰলৈ যাওঁ মানে এই শালখনৰ ভিতৰলৈ সোমাই গৈছোঁ এই থানখনৰ বিষয়লৈ সোমাই গৈছোঁ আৰু ইয়াতে বহুতেই নিজৰ মনোকামনা পূৰণৰ অৰ্থে ইয়ালৈ আহে আৰু নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ইয়াতে শিৰ নত কৰে ইয়াতে মূৰ দোৱায় আৰু আমিও আজি আহি খুবেই ভাল লাগিল
এটা এনেকুৱা এটা স্থানত এনেকুৱা এটা পীঠ স্থান মানে জনবিশ্বাসৰ পীঠ স্থান আৰু শদিয়াৰ অন্তৰত থকা এই স্থান এই হ'ল বুঢ়া বুঢ়ী শাল বা বুঢ়া বুঢ়ী থান আৰু এই বুঢ়া বুঢ়ী থানতে ইয়াত পূজা ভাগ আগবঢ়োৱাৰ পিছতহে এই বৃহত্তৰ শদিয়া অঞ্চলত বিহু উদযাপন কৰিব পাৰে আৰু প্ৰথমটো বুধবাৰে ইয়াতে দেউৰীয়ে নবদ্য আগবঢ়ায় আৰু বুঢ়া বুঢ়ী থানত নবদ্য আগবঢ়োৱাৰ পিছত তেতিয়া ইয়াৰ জনসাধাৰণে ইয়াৰ শদিয়াবাসীয়ে তেতিয়া বিহু উদযাপন কৰে চাওক কি এটা জানিব লগা কথা কিমান ভাল লগা কথা এই হ'ল সেই পীঠ স্থান বুঢ়া বুঢ়ী শাল আৰু পৰিৱেশটো চাওক কিমান গহীন পৰিৱেশ নিস্তব্ধ পৰিৱেশ আৰু চাৰিওফালে চৰাই চিৰিকটি মাত শুনিবলৈ পোৱা গৈছে আৰু চাওক খুন্দনা কাৰণ ইয়াত পূজাৰীবিলাক থাকে বিভিন্ন কামত তেওঁলোকৰ ব্যৱহাৰ কৰিব লগা হয় শিলৰ খুন্দনা এটা চাওক কিমান ধুনীয়াকৈ আছে আৰু এইখন হ'ল বলি দিয়া স্থান আৰু 3 বছৰৰ মূৰে এই শালত মহ বলি দিয়া হয় আৰু সেইটো লোকবিশ্বাস জনবিশ্বাস যাৰ যেনেকৈ বিশ্বাস সেনেকৈ বিশ্বাস কৰে সেনেকৈ বিশ্বাস কৰি আগবাঢ়ি গৈছে আৰু এইবোৰ যে দেখিছোঁ এইবোৰ তাহানিৰে বহু পুৰণা শ বছৰ পুৰণা এইবোৰ শিলাস্তম্ভ আৰু শিলাস্তম্ভবোৰ এনেকৈ ইয়াতে এইবোৰ সজাই ৰাখিছে আৰু চাওক কিমান এক ইতিহাস সোমাই আছে এই বুঢ়া বুঢ়ী শালত কিমান এক জানিব লগা কথা সোমাই আছে এই বুঢ়া বুঢ়ী শালত আৰু এইবোৰ তাহানিৰেই এইবোৰ শিলাস্তম্ভ চাওক এইবোৰ কিমান ধুনীয়াকৈ আছে আৰু ইয়াতে শিলাস্তম্ভৰ বেৰবিলাকত কিছুমান নক্সা কৰা আছে কিছুমান এনেকৈ আঁচুৰ নিচিনা কিছুমান দাগ দিয়া আছে এইবোৰ তাহানিতে কৰা ইমান ধুনীয়াকৈ পৰিপাটিকৈ কৰিছিল এই হ'ল বুঢ়া বুঢ়ী শালৰ পৰিৱেশ আৰু এইটো এটা মঠ এটা আছে এইফালে এইটো মঠ আৰু এই গছডাল চাওক এডাল বৃহৎ গছ এডাল বটগছ নেকি জৰি গছ এডাল আছে একদম নিস্তব্ধ পৰিৱেশত আছে গহীন গম্ভীৰ পৰিৱেশ আৰু চাৰিওফালে সেউজীয়া গৃহ ইয়াতে পূজাৰীয়ে পূজা কৰে আৰু তেখেতে ইয়াতে পূজা পাঠ কৰে পূজাৰীৰ এইখিনি স্থান আচ্ছা এই মন্দিৰটো বছৰত এবাৰ খোলে আৰু সেইটো কেতিয়া খোলে এইটো বহাগত খোলে আৰু এবাৰটো পৰিছিলে বুধবাৰ পৰিছিলে এইটো বুধবাৰ কেই তাৰিখ পৰিছিলে জানো এবাৰ 18 তাৰিখ নে 19 তাৰিখ এনেকৈ কিবা আছিলে হয় এইটো বহাগত খুলিছিলে আৰু বছৰত এবাৰহে খোলে তো পৰিৱেশটো 15 তাৰিখে বিহু নহয় জানো হয় পৰিৱেশটো কেনেকুৱা লাগিল চাই মানে বহুত ভাল লাগিল পৰিৱেশটো বহুত সুন্দৰ পৰিৱেশ মানে এটা ইমান পূজা পাঠ কৰা ঠাই য'ত ইয়াৰ পৰা এটা বিহুৰ শুভাৰম্ভ হয় ইয়াতলৈকে যেতিয়ালৈকে পাৰ্মিশ্যন নাপায় ইয়াৰ পৰা কোনেও মানে শদিয়াত বিহু পাতিব নোৱাৰে এইটো এটা আচৰিত আমি থাকিব পৰা নাই আহিলোঁ চালোঁ আৰু বহুত বিষয় গম পাই আছোঁ ইয়াৰ বিষয় 18 তাৰিখে পূজা হৈছিলে 18 তাৰিখে বোলে পূজা হৈছিল তো সেই ঠাইত আৰু পৰিৱেশটো সঁচাই মনটো এইবিলাক শান্তি লাগিল আৰু জানিবলগীয়া ইয়াতে বহুত কথা এই হ'ল সেই বুঢ়া বুঢ়ী শাল বুঢ়া বুঢ়ী থান শদিয়াবাসীৰ জনবিশ্বাসৰ স্থান আৰু এই ইয়াতে নবদ্য আগবঢ়োৱাৰ পিছতহে মই ইতিমধ্যে কৈছোঁ শদিয়াবাসীয়ে ইয়াত বিহু উদযাপন কৰিব পাৰে আৰু প্ৰথমটো দেওবাৰে ইয়াতে যেতিয়া নবদ্য আগবঢ়ায় তাৰপিছতে বিহু উদযাপন কৰিব পাৰে আৰু অকণমান কথা জানিবৰ কাৰণে আমি আহিলোঁ আৰু খুবেই জানিব লগা কথা আৰু এই ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব যাতে নজনা কথা এটা আন এজনেও শুনিব পাৰে আপোনালোকক আহক এদিন আৰু ইয়াতে দৰ্শন কৰিব পাৰে চাওক পৰিৱেশটো কিমান ধুনীয়া গহীন নিস্তব্ধ নীৰৱ এক স্থান আৰু চাৰিওফালে গছ গছনি সেউজীয়া পৰিৱেশ আহক আপোনালোকে এদিন এই বুঢ়া বুঢ়ী শাললৈ শদিয়াৰ নজনা কথাখিনি আগবঢ়ালে এয়া আমাৰ ঘৰৰে সত্যজিৎ শদিয়াবাসী আৰু কমচে কম 20 বছৰৰ ওপৰত আগতে দেখা পাইছিলোঁ লগ পাইছিলোঁ 20 বছৰ আগতে আজি 20 বছৰৰ বেছি হ'ব তাৰপিছত আকৌ লগ পালোঁ শদিয়াত বহু বছৰ ধৰি ভাবি আছিলোঁ শদিয়া আহিম সঁচাকৈ আজি শদিয়া আহি পালোঁ ধুবুৰী সিফালে অসমৰ সিটো মূৰ গৈছোঁ আৰু লাষ্ট এয়া শদিয়া আহি পালোঁ আজি আৰু গোটেইখিনি আমাক গাইড হিচাপে ঘৰৰ মানুহ হিচাপে লগ বন্ধু হিচাপে গোটেইখিনি সহায় কৰিছে এয়া সত্যজিৎ আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিছিলোঁ এনেই পূজা চূজাবিলাক কেতিয়া হয় নীতি নিয়ম কেতিয়া হয় আপোনালোকৰ ঘৰ ক'ত বাৰু আমিও ইয়াৰ মানুহ নহয় বাৰু ক'ৰ দূৰৰ হয় অলপ অকণ ফুৰিব আহিছে নেকি এনেকুৱা কথা হয় আমি আগতে আছিল লখিমপুৰ ডিষ্ট্ৰিক্ট লখিমপুৰ আছিল লখিমপুৰ ডিষ্ট্ৰিক্ট হয় হয় পূজাটো এদিনাখন হ'ল এটা পূজা খতম হৈ গ'ল মানে এবাৰে হয় নহয় আৰমাৰ 25 তাৰিখে আৰু পূজা হ'ব আকৌ আহিব আৰমাৰ পূজা এটা হ'ব পাঁচ পূজা
বহাগত 5 পূজা শান্তি তাত ভাঙিলে ইয়াত পূজা কৰিলে তাৰপৰা এতিয়া বিহুৰ কাৰণে ইয়াত পূজাটো হ'ল মানে বিহুৰ আগতে ইয়াত পূজাটো হৈ লয় তাৰ পিছত বিহুটো হয় আচ্ছা বিহুটো মানে আগতে পালিব নোৱাৰে এইটো মন্দিৰৰ যেতিয়া পূজা হ'ব তেতিয়া ছাৰ এখন বিহুখন চলিব পাৰে আচ্ছা এই খুবেই এটা ভাল কথা আপোনাক আগতে জনাইছোঁ আৰু দাদাই ক'লে যে মন্দিৰত এটা পাৰ্মিশ্যন দিয়াৰ পৰাহে যাব হয় নহয় শদিয়াক শতফুলৰ দেশ বুলিও কোৱা হয় আৰু শতফুল কেনেকুৱা দেখা নাই বাৰু যদি কোনোবা জানিছে বা দেখিছে জনাবচোন শতফুল কেনেকুৱা এই শদিয়ালৈ আহিছিল শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক লৈ গৈছিল আৰু ইয়ালৈ আহিছিল ইংৰাজে ইয়াত চাহৰ আৱিষ্কাৰ কৰিছিল এই শদিয়াতেই আৰু পিছত চুতীয়াসকলৰ ৰাজত্ব আছিল এই শদিয়াত আৰু চুতীয়াসকলৰ পিছত আহিছিল আহোমসকল আৰু বহুতো অজনা তথ্যলৈ আমি আগবাঢ়িলোঁ নিজৰ ঘৰ অভিমুখে আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ